নমস্কাৰ, বটকাছৰ আনটা ভিডিঅ'লৈ মই ভাস্কৰ জ্যোতি হাজৰিকা সকলোকে স্বাগতম জনালোঁ। বৰ্তমান ঘাইং গাঁৱত নিৰ্মাণ হৈ আছে এটি শিৱ মন্দিৰ, আৰু যিটো শিৱ মন্দিৰ ৰাইজৰ গাঁঠিৰ ধনেৰে এখন কমিটিয়ে নিৰ্মাণ কৰি আছে। অকণ আগৰ স্থানত এটা শিৱ মন্দিৰ আছিলে, যিহেতু গহপুৰত ফ'ৰলেন গৈছে আৰু সেই ফ'ৰলেনৰ কাৰণে শিৱ মন্দিৰ ভাগ ভাঙি পেলোৱা হৈছে, আৰু বৰ্তমান এখন কমিটিয়ে তেওঁলোকে নিৰ্মাণ কৰি আছে সেই মন্দিৰ ভাগ। মই অকণমান তেওঁলোকৰ লগত কথা পাতিম, কি উদ্দেশ্যে এই স্থানত এই শিৱ মন্দিৰ ভাগ তেওঁলোকে নিৰ্মাণ কৰিছে। পৰিচালনা সমিতিৰ এজন বিষয়ববীয়া আছে, কি ক'ব, কেতিয়াৰ পৰা আৰম্ভ কৰিছে আপোনালোকে এই কামভাগ? ধন্যবাদ। আমি এই শিৱ মন্দিৰ ভাগ আজি প্ৰায় 3 মাহ ধৰি আমি কাম আৰম্ভ কৰিছোঁ। আজি আমাৰ এই মন্দিৰ ভাগৰ ছাদৰ কাম আৰম্ভ হৈছে, আৰু এই কামভাগত আমাৰ ৰাইজৰ নিজৰ ববীয়া ধনেৰে আমি মন্দিৰ ভাগ নিৰ্মাণ কৰিছোঁ। আগতে আমাৰ মন্দিৰ ভাগ আছিল ফ'ৰলেণ্ডৰ ASTC ঘাইঙৰ ASTC বাছ ষ্টেণ্ডৰ কাষতে, কিন্তু ফ'ৰলেণ্ডযুক্ত হোৱাৰ কাৰণে আমাৰ মন্দিৰ ভাগ এভেকশ্যন হ'ল। তাৰ কাৰণে আমাৰ মন্দিৰ ভাগ পুনৰ নিৰ্মাণৰ কাৰণে আজি আমি 3 বছৰমান বহু কষ্ট কৰি আছোঁ। তাৰ মাজতে আমাৰ এই মন্দিৰ ভাগ আমাৰ মাননীয় গহপুৰ চিভিল SDO দীপন বৰ্মন ছাৰে আমাক আজি কিছুদিনৰ আগত তেখেত ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ যোৱাৰ আগতেই আমাক মাটিকণ দি থৈ গৈছে আমাৰ শিৱ মন্দিৰ পৰিচালনা কমিটিৰ নামত। আমি এতিয়া ৰাইজৰ গাঁঠিৰ ধনেৰে সকলোৱে সহায় সহযোগেৰে, কোনোবাই চিমেণ্ট দিছে, কোনোবাই ৰড দিছে, কোনোবাই বালি দিছে, এনেকৈও দিছে। আমি বৰ্তমান কামভাগ আৰম্ভ কৰিবলৈ ধৰিছোঁ, আৰু আমাৰ মাননীয় বিধায়ক বিশ্বনাথৰ প্ৰমোদ বৰঠাকুৰ ছাৰে 50 বেগ চিমেণ্ট আজি দিছে। তেখেতৰ এই চিমেণ্টখিনি আমি লগত লৈ পেলাই আজি আমি কাম আৰম্ভ কৰিছোঁ। হয়, ক'ব লাগিব যে আজি বৰ্তমান তেওঁলোকে ছাদ, মানে যি ভাগ মন্দিৰ ভাগৰ ছাদ সেই ছাদ ভাগ সম্পূৰ্ণ কৰিছে, আৰু গম্বুজৰ কাম আছে, পৰৱৰ্তী বহুতখিনি কাম আছে। গতিকে আমি আশা কৰিম এটা আটকধুনীয়া শিৱ মন্দিৰ ইয়াতে নিৰ্মাণ হ'ব। যিসকল শিৱ ভক্ত তেওঁলোকৰ মনৰ কামনা পূৰ্ণাৰ্থে আপোনালোকে ইয়াতে নৈবেদ্য ধূপ চাকি জ্বলাবলৈ আহিব, আৰু এটা আটকধুনীয়া শিৱ মন্দিৰ হ'বলৈ গৈ আছে। আনহাতে তেওঁলোকে গাঁঠিৰ ধনেৰে বৰ্তমান ছাদ পৰ্যায় পাইছেগৈ, আৰু তাত কেইবাজনো শুভাকাংক্ষীয়ে তেওঁলোকক সহযোগিতা আগবঢ়াইছে। আৰু যিহেতু ৰাজহুৱা কামবোৰ এনেধৰণেই সমাপন হয়, আৰু মোৰ লগত অন্য এজন ইয়াৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আছে, মই তেওঁৰ লগতো অকণমান কথা পাতিম। কেতিয়াৰ পৰা আপোনালোকে কাম ষ্টাৰ্ট কৰিছে, আৰু কেতিয়ালৈ ৰাইজৰ বাবে মন্দিৰ ভাগ মুকলি কৰি দিয়া হ'ব, বা কাৰোবালৈ কিবা আহ্বান জনাব নেকি আমাৰ পডকাষ্টৰ জৰিয়তে, যে কোনোবাই কিবা সহযোগিতা আগবঢ়ালে আপোনালোকৰ যি পৰিচালনা সমিতিৰ যিটো বেংক একাউণ্ট নম্বৰ আছে সেইখিনিও আমাৰ তাত ডিটেইলছ দিব পাৰিব? ৰাইজে সহায় সহযোগ কৰিলে অকণ ভাল লাগিলহেঁতেন। আজি 3-4 মাহমান হৈ গ'ল আমাৰ কাম আৰম্ভ কৰি থকা। আমি যেনেকৈ দি আছোঁ, আৰু বেলেগ ৰাইজেও যদি তেনেকৈ সহায় সহযোগ কৰে, তেতিয়া নিশ্চয় মন্দিৰ ভাগ আৰু ধুনীয়াকৈ উঠাই অনাত আমাৰ সুবিধা হ'ব কমিটিখিনি। এনেই আপোনালোকে কিমান দিনৰ ভিতৰত এইভাগ সম্পূৰ্ণ কৰা এটা সিদ্ধান্ত? সম্পূৰ্ণটো সেইটোহে সম্ভৱ হৈ থকা নাই। হয়, কাৰণ ৰাইজে যদি সহায় সহযোগ কৰি যায়, তেতিয়াহ'লে সোনকালে উঠি যোৱাত সুবিধা থাকিব। হয়, নিশ্চয়কৈ তেওঁলোকে জনাইছে যে আপোনাৰ অকণ সঁহাৰিৰ প্ৰয়োজন আছে। যদি আপোনালোকে সহযোগিতা আগবঢ়াব বিচাৰে, আমি এটা নম্বৰ তাতে দি দিম, আৰু আপোনালোকে তাত যোগাযোগ কৰিব। তেওঁলোকৰ যিটো বেংক একাউণ্ট, আপুনি আপোনাৰ আৰ্থিক যিটো দক্ষিণা আপোনালোকে আগবঢ়াব পাৰিব। আৰু ইয়াতে কেইবাজনো মানুহে যথেষ্ট কষ্ট কৰি আছে, আৰু সেইকাৰণে আজি মাটিৰ পৰা যিটো ছাদৰ অংশলৈকে গৈছে, গম্বুজ অংশ বাকী আছে। আৰু আমি আপোনালোকক অনুৰোধ জনাম যে যদি আপোনালোকে কোনোবাই ইচ্ছা কৰে, আপোনালোকে সহযোগিতা আগবঢ়াব পাৰে।